নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আকৌ বিৰতি ল'লোঁ। মিছা কৈ লাভ নাই। আচলতে মই এই চেগতে ইউটিউব কৰি থকা সকলোকে মই এটা চেলুট দিব বিচাৰিছোঁ। সঁচা কথা, ই ইমান সহজসাধ্য নহয়। ভিডিঅ'টো কৰি তাক এডিট কৰি আপলোড কৰাৰ এই ধৈৰ্য কম নহয়। যদি প্ৰফেচনেল হয় ই কৰিব পাৰে, কিন্তু আমাৰ দৰে যিসকল প্ৰফেচনেল নহয়, ইউটিউবটো যাৰ মুখ্য কাম নহয়, গৌণ কাম, তেওঁলোকৰ কাৰণে সঁচাকৈ ই এটা অত্যন্ত কঠিন কাম, বিশেষকৈ মোৰ বাবে। এনেকুৱা নহয় যে মই ইমান একেবাৰে সময় পোৱা নাই, তেনেকুৱা নহয়। মই বন্ধ দিনকেইটাত হয়তো মই ইউটিউবত ভিডিঅ' এটা দিব পাৰিও, কিন্তু যেতিয়াই ভাবোঁ যে কিবা এটা টপিকৰ ওপৰত কম কৰাৰ পাছত এডিট কৰাৰ পাছত আপলোড কৰিম, এই গোটেই প্ৰচেছটোৰ কথা ভাবিলে নিজে নিজে কিবা এলাহ লাগি আহে। গতিকে একো নাই, দি যাবলৈ চেষ্টা কৰিম। প্ৰতি সপ্তাহত নহ'লেও 2-3 সপ্তাহৰ মূৰত হ'লেও এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু চেষ্টা কৰিম যাতে এই ভিডিঅ'টো অৰ্থবহ হয়, এই ভিডিঅ'টোৰ পৰা কিবা এটা জানিব, বুজিব, শিকিব পাৰে মানুহবোৰে, বা মোৰ ছাবস্ক্ৰাইবাৰসকলে, বা ছাবস্ক্ৰাইবাৰ নোহোৱাসকলেও ছাবস্ক্ৰাইবাৰসকলৰ জৰিয়তে যদি শ্বেয়াৰ হয়, শ্বেয়াৰৰ জৰিয়তে বহুতকেইজনে হয়তো কিবা এটা নতুন কথা, নিশিকা কথা, নজনা কথা জানিব পাৰিব, বা পৰাকৈ মই এনেকুৱা ভিডিঅ' মই বনাবলৈ চেষ্টা কৰিম। বাকী কিন্তু আজি মই এইটো কথা কৈছোঁ যে মই প্ৰতি সপ্তাহে হয়তো মই ভিডিঅ' দিব নোৱাৰিম। অত্যন্ত এলেহুৱা মই, প্ৰথম কথা এইবিলাক ক্ষেত্ৰত। মোক যিসকলে জানে মই ডিজিটেলি কিমান এক্টিভ তেওঁলোকে জানে। মই একেবাৰে এইবিলাক আছে আৰু ইমান মই লাগি থাকিব বেয়া পাওঁ। গতিকে এইয়া এডিট কৰা, ভিডিঅ' বনোৱা, কিবা কিবি এইবিলাক মানে মোৰ দ্বাৰা নহয়গৈ। গতিকে এইখিনি কথা। আৰু লগতে আজি স্বাধীনতা দিৱসৰ দিনাই মই আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। আমাৰ দেশখনক যিয়ে ভাল পায় তেওঁলোকৰ কাৰণে হয়তো এই ভিডিঅ'টো অত্যন্ত মানে ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আমাৰ দেশক লৈ পেলাই, আমাৰ জননী জন্মভূমিখনক লৈ পেলাই আমি এটা ভিডিঅ' বনাবলৈ গৈছোঁ। আমাৰ দেশখনে আমাৰ চুবুৰীয়া শত্ৰু দেশখনৰ পৰা ভুগি অহা সমস্যাবোৰক লৈ পেলাই মই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। গতিকে সকলোৱে শেষলৈকে চাব, মোক মৰম দিব, মোক আশীৰ্বাদ কৰিব, যাতে এই ধৰণে অৰ্থবহ আৰু জানিব লগা কিছুমান ভিডিঅ' পুনৰ মই দি থাকিব পাৰোঁ। ডাইৰেক্ট আমি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আজি আমাৰ ভিডিঅ'টো হৈছে ভিডিঅ'টো বনাবলৈ গৈ আছোঁ মূলতঃ ভাৰত আৰু পাকিস্তানৰ মাজত যি এটা অহিনুকূল সম্পৰ্ক চলি আহিছে অতীতৰ পৰা, সেয়া 1948ৰ পৰা যদি আমি চাবলৈ যাওঁ। 1948, 1965, 1999ত যি ভাৰত আৰু পাকিস্তানৰ বিভিন্ন সময়ত যুদ্ধ হৈ আহিছে। ইয়াৰ উপৰিও ভাৰত আৰু পাকিস্তানৰ শীতল যুদ্ধ চলিয়েই আছে এতিয়ালৈকে। ভাৰত আৰু পাকিস্তানৰ খেল এখন যদি হয়, কেনেকুৱা এটা উত্তেজনা থাকে সেয়া আমি সকলোৱে জানো। কিয় হৈ আছে এনেকুৱা, কি কাৰণে তাৰ আৰম্ভণি আছিল, সেয়া আমি এটা এটাকৈ জানিবলৈ চেষ্টা কৰিম। মেপখনত আপোনালোকে যদি চাবলৈ যায়, মই মেপ এখন স্ক্ৰীণত দেখাইছোঁ। আমি জম্মু আৰু কাশ্মীৰ ৰিজনটো আমি দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰে নৰ্থ ৱেষ্টৰ ফালে যিখন জেগা আছে সেইখিনি পাক অকুপাইড কাশ্মীৰ মই মাৰ্ক কৰি থৈছোঁ, POK বুলি। সেইখিনি মানে জম্মু এণ্ড কাশ্মীৰৰ ওপৰৰ ফালে নৰ্থ ৱেষ্টৰ ফালে চাবলৈ গ'লে লাইন অফ কণ্ট্ৰল LOCৰ পৰা ওপৰলৈ POK বুলি আছে, সেইখিনি কোৱা যায় পাক অকুপাইড কাশ্মীৰ, যিটো 1948ত পাকিস্তানৰ দখললৈ গৈছিল আনঅফিচিয়েলি, কিন্তু বৰ্তমান অফিচিয়েলি ইণ্ডিয়াৰে হৈ আছে। তাৰ পাছত আমি যদি নৰ্থ ইষ্টৰ ফালে ওপৰলৈ চাবলৈ যাওঁ, তেতিয়াহ'লে এইখিনি জেগা পাম আকছাই চিন, যিখিনি 1962ত যেতিয়া চাইনাই ভাৰতক হৰুৱাইছিল, তেতিয়া চাইনাই সেইখিনি জেগা অকুপাই কৰিছিল আনঅফিচিয়েলি। আৰু তাৰ ঠিক এক বছৰৰ পাছতেই 1963ত পাক অকুপাইড কাশ্মীৰ ওপৰৰ ফালে এখন ভেলী আছে, মই যিটো অকণমান ডাৰ্ক কৰি মাৰ্ক কৰি থৈছোঁ, সেইখিনি হৈছে চাকচম ভেলী। এই ভেলীখন পাকিস্তানে চাইনাক প্ৰদান কৰিছিল। পাকিস্তানে সদায় এটা পলিচি লৈছিল, সেইটো হৈছে পলিচি অফ এপিচমেণ্ট, অৰ্থাৎ তৈলমৰ্দন কৰা পলিচি। পাকিস্তানে সদায় সেইটো ফ'ল' কৰে, আৰু সেই তৈলমৰ্দন কৰা পলিচি ফ'ল' কৰি পেলাই পাকিস্তানে চাইনাক এই চাকচম ভেলীটো দি দিছিল। তাৰ এই পাক অকুপাইড কাশ্মীৰ আকছাই চীনৰ মাজৰ এটা ত্ৰিভুজ আকৃতিৰ এটা অংশ আছে, সেইখিনিক চিয়াচেন গ্লেচিয়াৰ বুলি কোৱা হয়। এইখিনি বৰফ হয়। এইখিনি প্ৰথমতে একো তেনেকুৱা মিলিটাৰী এক্সপিডিশ্যন একো নাছিল, কিন্তু যেতিয়াই পাকিস্তানে তাত মিলিটাৰী পঠিয়াবলৈ ল'লে, তেতিয়া ভাৰতে 1984ত অপাৰেশ্যন মেঘদূত বুলি এটা
মানে অপাৰেশ্যন চলালে আৰু ইয়াৰ জৰিয়তে সেইখিনি জেগা ভাৰতে দখল কৰিলে। এতিয়াও যথেষ্ট ব্যয়বহুলভাৱে তাত আৰ্মি মোতায়েন কৰি ৰখা হৈছে। এইখিনি হৈছে জম্মু এণ্ড কাশ্মীৰৰ কথা। জম্মু আৰু কাশ্মীৰৰ তেতিয়া ৰজা আছিল হৰি সিং। ব্ৰিটিছসকলে প্ৰিন্সলি ষ্টেটছখিনিক মানে ডাইৰেকশ্যন দিছিল যে যদি তেওঁলোকে বিচাৰে ভাৰতত জইন কৰিব পাৰে, যদি তেওঁলোকে বিচাৰে পাকিস্তানত জইন কৰিব পাৰে, আৰু যদি তেওঁলোকে বিচাৰে অকলশৰেও থাকিব পাৰে। তেতিয়া জম্মু আৰু কাশ্মীৰৰ ৰজা হৰি সিঙে অকলশৰে থকাৰ সিদ্ধান্ত লৈছিল। কিন্তু জম্মু আৰু কাশ্মীৰৰ যিসকল প্ৰজা আছিল সেইসকল আছিল মুছলমান, আৰু পাকিস্তানৰ মানুহখিনিয়ে বা পাকিস্তানে ভাবিছিল যে জম্মু আৰু কাশ্মীৰত যিহেতু মুছলমান অধ্যুষিত অঞ্চল, মুছলমান যিহেতু বেছিকৈ আছে, গতিকে পাকিস্তানখন নেচাৰেলি জম্মু এণ্ড কাশ্মীৰখন নেচাৰেলি পাকিস্তানৰ বুলি তেওঁলোকে মানি ল'ব বিচাৰিছিল। অৰ্থাৎ ইণ্ডিয়াৰ বুলি তেওঁলোকে কেতিয়াও মানি ল'ব বিচৰা নাছিল। আৰু সেয়েহে তাৰ অলপমান পাঠানী ট্ৰাইবছৰ লোকে জম্মু আৰু কাশ্মীৰ আক্ৰমণ কৰিছিল। আক্ৰমণ কৰিবলৈ সুযোগ কেনেকৈ পাইছিল সেয়া যদি আমি চাবলৈ যাওঁ, যিহেতু জম্মু আৰু কাশ্মীৰ ভাৰতৰো নাছিল, পাকিস্তানৰো নাছিল, গতিকে তাতে ব্ৰিটেইনৰ দুজন বিষয়া নিযুক্ত হৈ আছিল। ব্ৰিটেইনৰ দুজন বিষয়া তাত নিযুক্ত কৰি থোৱা হৈছিল। এই ব্ৰিটেইনৰ বিষয়াজনক কনভিন্স কৰোৱা হৈছিল পাকিস্তান তথা কেইখনমান আৰৱ দেশে যে জম্মু আৰু কাশ্মীৰ পাকিস্তানৰ পাঠানী ট্ৰাইবে আক্ৰমণ কৰিব, তাত যাতে তেওঁলোকে কোনো ধৰণৰ হস্তক্ষেপ নকৰে। যিহেতু সেই জম্মু আৰু কাশ্মীৰখন হৰি সিঙৰ আণ্ডাৰত আছিল, কোনো ভাৰতৰো নাছিল, পাকিস্তানৰো নাছিল, আৰু সেয়েহে ইউনাইটেড কিংডমে বা গ্ৰেট ব্ৰিটেইনে এই বিষয়া দুজনক কৈছিল যে আপোনালোকে যদি পাঠানীসকলে আক্ৰমণ কৰা দেখে কোনো ধৰণৰ ষ্টেপ ল'ব নালাগে, তেওঁলোকে যি কৰিব ইচ্ছা কৰে কৰিব পাৰে। আৰু এই ধৰণে পাঠানী ট্ৰাইবছে আহি পেলাই জম্মু কাশ্মীৰ আক্ৰমণ কৰিছিল। যেতিয়া সেই LOC লাইন অফ কণ্ট্ৰলৰ সেই জেগাখিনি পাইছিল, তেতিয়াহে হৰি সিঙে গম পাইছিল যে তেওঁৰ দেশখন, তেওঁৰ ৰাজ্যখন কোনোবাই আক্ৰমণ কৰিছে। আৰু সেই মুহূৰ্ততে তেওঁ জৱাহৰলাল নেহৰু বা বল্লভ ভাই পেটেলৰ সহায় ভিক্ষা মাগিছিল। আৰু বল্লভ ভাই পেটেলে কৈছিল যে আমি তোমাক সহায় কৰিম, কিন্তু এটা চৰ্তত, সেইটো হৈছে তোমাৰ ৰাজ্যখন আমাৰ ভাৰতৰ লগত চামিল কৰাব লাগিব। সেইখিনি সময়ত হৰি সিঙৰ কোনো ধৰণৰ তাৰ বাহিৰে উপায় নাছিল, আৰু তেওঁ মানি লৈছিল, আৰু লগে লগে ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন ছাইন কৰোৱা হৈছিল। ইনষ্ট্ৰুমেণ্ট এক্সেছন কি বা কেনেধৰণে এইটো কথা হৈছিল, তাত বহুত সেই বিষয়ে ভিডিঅ' আছে, আপোনালোকে চাই ল'ব। সেই ইমানখিনি কথা ক'বলৈ গ'লে মেইন টপিকটোৰ পৰা ফালৰি কথা যাব। গতিকে ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন ছাইন কৰিলে, তাৰ পাছতে ইণ্ডিয়ান আৰ্মিয়ে সেই পাঠানী ট্ৰাইবছখিনিক খেদি পেলাই পঠিয়াই দিলে, একদম পিছুৱাই পঠিয়ালে। তাৰপিছতে কৰাচী এগ্ৰিমেণ্ট ছাইন হ'ল 1949ত কৰাচী এগ্ৰিমেণ্ট ছাইন হ'ল, আৰু এই এগ্ৰিমেণ্টৰ জৰিয়তে পাক অকুপাইড কাশ্মীৰৰ সীমা কৰি পেলোৱা হ'ল, যিটো এটা ব্লাণ্ডাৰ বুলি মই ভাবোঁ। কিন্তু সেইখিনি সময়ত কণ্ডিশ্যনবিলাক এনেকুৱা আছিল যে জৱাহৰলাল নেহৰু বা বল্লভ ভাই পেটেলে এইটো ভাবিছিল যে সেইখিনি সময়ত নতুনকৈ এখন দেশ স্বাধীন হৈছে, গতিকে বহুখিনি সমস্যাই জৰ্জৰিত হৈ আছে, গতিকে এটা বিশেষ সমস্যাত বা এটা বিশেষ অঞ্চলত তেওঁলোকৰ গোটেই টাইমখিনি দিবলৈ তেওঁলোকে বিচৰা নাছিল, আৰু সেয়েহে সেই বস্তু তেনেকৈ ৰাখি থৈছিল। আৰু সেই তেনেধৰণেই পাকিস্তানে পাক অকুপাইড কাশ্মীৰ বুলি নিজকে এটা অংশ লৈ ল'বলৈ কাৰণে এতিয়া সক্ষম হৈছে, বা সেইখিনি নিজৰ বুলি ক'বলৈ সাহস পাইছে, বা সেই ঠাইখনত এটা নতুন প্ৰভিন্স গিলজিত বাল্টিস্তান নামৰ এক নতুন প্ৰভিন্স বনাবৰ কাৰণে তেওঁ সুযোগ পাইছে, বা পলিচি অফ এপ্ৰিচমেণ্টৰ জৰিয়তে তাৰে এটা অংশ ভেলিত চাইনাক দিবৰ কাৰণে মানে অধিকাৰ বা সাহস পাইছে। কথাটো এইটো আছিল জম্মু আৰু কাশ্মীৰৰ ইতিহাস বুলি যদি আমি চাবলৈ যাওঁ। আমি ইতিমধ্যে জম্মু আৰু কাশ্মীৰ কি ধৰণে ভাৰতৰ অন্তৰ্ভুক্ত হৈছিল সেইখিনি কথা আমি জানিলোঁ, আৰু পাক অকুপাইড কাশ্মীৰ পাকিস্তানে কেনেকৈ নিজৰ হাতলৈ আনিছিল সেইখিনি কথাও আমি জানিলোঁ। ইয়াৰ পাছতে 1971 চনত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈছিল, যি যুদ্ধৰ পৰিণতি স্বৰূপে বাংলাদেশখন এখন নতুন দেশ হিচাপে এমাৰ্জ হৈছিল। সেয়া আগতে আছিল পূব পাকিস্তান। সেইখিনি কথালৈ এতিয়া নাযাওঁ। এই যুদ্ধখনৰ পৰিণতিত 1972 চনত চিমলা এগ্ৰিমেণ্ট সংঘটিত হৈছিল। কাৰ মাজত হৈছিল? ইন্দিৰা গান্ধী আৰু জিয়াউল হকৰ মাজত। আৰু এই এগ্ৰিমেণ্ট অনুসৰি ভাৰতে এই এগ্ৰিমেণ্ট অনুসৰি এই কথা ছাইন হৈছিল যে ভাৰত পাকিস্তানৰ মাজত জম্মু কাশ্মীৰক লৈ যি ডিছপিউট আছে, যি বিবাদ আছে, সেই বিবাদ বাইলেটাৰেলি অৰ্থাৎ দ্বৈতভাৱে ভাৰত আৰু পাকিস্তানে সমাধান কৰিব। কিন্তু পাকিস্তানে বাৰে বাৰে ইয়াক ইণ্টাৰনেশ্যনেলাইজ কৰি থাকিবলৈ বিচাৰি আছিল বা বিচাৰি আছে, আন্তঃৰাষ্ট্ৰীয়কৰণ কৰি আছে। আৰু এই কথাটো বাৰে বাৰে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপট, বিশেষকৈ ইউনাইটেড নেশ্যনছ অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ বাৰে বাৰে পাকিস্তানে লৈ গৈছে, যিটো ভাৰতে কেতিয়াও বিচৰা নাই। ভাৰতৰ মতে এয়া আমাৰ দুখন দেশৰ সমস্যা, আমি দুখন দেশে আলোচনাৰ মাজেৰে সমাধান কৰিম। কিন্তু বাৰে বাৰে পাকিস্তানে ইণ্টাৰনেশ্যনেলৰ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় এটা ভিউ পাবৰ কাৰণে পাকিস্তানে বাৰে বাৰে লৈ গুচি গৈছে।
আৰু অৱশেষত 1994 চনত ভাৰতৰ সংসদে এক ৰিজলিউশ্যন প্ৰস্তাৱনা পাছ কৰি পেলাই ঘোষণা কৰিছিল যে পাক অকুপাইড কাশ্মীৰ এক ইণ্টিগ্ৰেল পাৰ্ট অফ ইণ্ডিয়া, ভাৰতৰ এক ইণ্টিগ্ৰেল পাৰ্ট বুলি কৈছে, অৰ্থাৎ অখণ্ড অংশ বুলি ভাৰতৰ পাৰ্লিয়ামেণ্টে ঘোষণা কৰিছে। আৰু 2020 চনত পাকিস্তানে এক ৰিজলিউশ্যন পাছ কৰি পাকিস্তান সংসদে অৰ্থাৎ পাকিস্তান পাৰ্লিয়ামেণ্টে এক ৰিজলিউশ্যন পাছ কৰি ঘোষণা কৰিলে যে পাক অকুপাইড কাশ্মীৰৰ আণ্ডাৰত গিলজিত বাল্টিস্তান বুলি এখন নতুন প্ৰভিন্স হ'ব। আৰু ইতিমধ্যে তেওঁলোকে নতুন প্ৰভিন্স হিচাপে মানি ল'লে, মানে পাকিস্তানে। আৰু যিটো ভাৰতে অপ'জ কৰিছে, ভাৰতে কৈছে যে ই 1972 চনৰ চিমলা এগ্ৰিমেণ্টৰ সম্পূৰ্ণ বিৰোধী কাম কৰিছে পাকিস্তানে। গতিকে এই ধৰণে ভাৰত আৰু পাকিস্তানৰ মাজত এই ইছ্যুটোক লৈ পেলাই, চিমলা এগ্ৰিমেণ্ট ইছ্যুটোক লৈ পেলাই এক শীতল যুদ্ধ এতিয়াও চলি আছে। গতিকে অন্যতম এটা কাৰণ আমি গম পালোঁ যে ভাৰত আৰু পাকিস্তানৰ মাজত যে ইমান উত্তেজনা চলি আছে, ইয়াৰ এক অন্যতম কাৰণ হৈছে এই কথাটো। ভাৰত আৰু পাকিস্তানৰ মাজৰ যি বৰ্তমানৰ সম্পৰ্ক, যি এটা এক তিক্ত সম্পৰ্ক, এই তিক্ত সম্পৰ্কৰ আঁৰৰ 2 নম্বৰ কাৰণ হিচাপে যদি ভাবা যায়, সেয়া হ'ব পাৰে চিয়াচেন গ্লেছিয়াৰ। চিয়াচেন গ্লেছিয়াৰ আমি মেপখনত যদি আমি চাওঁ, যিটো আমি একেবাৰে উত্তৰ ফালে পাক অকুপাইড কাশ্মীৰ আৰু আকছাই চীনৰ মাজত যি ত্ৰিভুজ সদৃশ এটা লেণ্ডফৰ্ম আমি যিটো পাওঁ, সেয়া হৈছে চিয়াচেন গ্লেছিয়াৰ। সেয়া ভূপৃষ্ঠৰ পৰা বহু হাজাৰ মিটাৰ ওপৰত চিয়াচেন গ্লেছিয়াৰ আছে, যিটো এনি টাইম বৰফে আবৃত হৈ থাকে। সেয়া 18,000 বা 22,000 মানে মিটাৰ ওপৰত এই চিয়াচেন গ্লেছিয়াৰটো অৱস্থিত। আৰু তাত ভাৰতে মিলিটেৰী ৰাখি থৈছে, কাৰণ এইটো এক অত্যন্ত ষ্ট্ৰেটেজিক পইণ্ট, কাৰণ এফালে আছে চাইনা, এফালে আছে পাকিস্তান। তাৰোপৰিও সেইটো এটা পাছ হিচাপে কাম কৰিছে টুৱাৰ্ডছ দ্য কাৰাকোৰাম ৰেঞ্জৰ হৈ পেলাই আমি মধ্য এছিয়াৰ সৈতে আমি বাণিজ্যিক বা অন্যান্য সম্পৰ্ক আমি ইয়াৰ জৰিয়তে ৰাখিব পাৰোঁ। গতিকে ভাৰতৰ কাৰণে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ চিয়াচেন গ্লেছিয়াৰটো। আৰু এই আপোনালোকে জানি আচৰিত হ'ব যে এই চিয়াচেন গ্লেছিয়াৰত যি আৰ্মি বা সেনা আছে, সেই সেনা বা আৰ্মিৰ কাৰণে প্ৰতিদিনে 2 কোটি টকাকৈ খৰচ কৰি আছে ভাৰত চৰকাৰে। অত্যন্ত ব্যয়বহুল এই চিয়াচেন গ্লেছিয়াৰ। কিয় তাত ৰখা হৈছে? 1947 চনৰ পৰা 1984 চনলৈকে তাত কোনো ধৰণৰ সৈন্য নাছিল বা পঠিওৱা নাছিল ভাৰতে। কিন্তু পাকিস্তানে 1980 চনত তাত আৰ্মি পঠিয়াবলৈ আৰম্ভ কৰিলে। কিয় কৰিলে? কাৰণ পাকিস্তানে যিটো আমি পইণ্ট এটা পাইছিলোঁ, চিয়াচেন গ্লেছিয়াৰকে তলত যিটো পইণ্ট পাইছিলোঁ, সেই যিটো পইণ্ট পাইছিলোঁ, সেই পইণ্টটোৰ পৰা নৰ্থ ইষ্টৰ ফালে যিখিনি অংশ আছে, অৰ্থাৎ গোটেই চিয়াচেন অংশটো পাকিস্তানে ক্লেইম কৰিছিল যে সেইখিনি তেওঁলোকৰ। অৰ্থাৎ পইণ্টটো হৈছে পইণ্ট NJ9842। পইণ্ট NJ9842, মই পইণ্টটো পাহৰি গৈছিলোঁ, অকণমান চাই লৈছোঁ দেই। গতিকে সেই পইণ্টটোৰ পৰা ওপৰলৈ গোটেই অংশখিনি, অৰ্থাৎ গোটেই চিয়াচেন অংশখিনি পাকিস্তানৰ বুলি ক্লেইম কৰে। আৰু সেয়েহে পাকিস্তান আৰ্মি তাত পঠিয়াইছিল। আৰু তাৰ প্ৰত্যুত্তৰ হিচাপে অপাৰেশ্যন মেঘদূত নাম দি পেলাই ভাৰতে এক আৰ্মি অভিযান চলাইছিল, আৰু ইয়াৰ জৰিয়তে সেই গোটেই অকুপাই কৰিছিল সেই চিয়াচেন গ্লেছিয়াৰখিনি। আৰু তেতিয়াৰ পৰা, অৰ্থাৎ 1984ৰ পৰা এতিয়ালৈকে তাত অত্যন্ত ব্যয়বহুলভাৱে আৰ্মি মোতায়েন কৰি ৰখা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে, ৰিচেণ্টলি বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰে তেখেতৰ নতুন এখন গ্ৰন্থ উন্মোচন হ'বলৈ গৈ আছে। তাত নামটো ডিছক্ল'জ কৰিব, কিন্তু তেওঁ কোৱা মতে, সেই নামটো কোৱা নাই, কিন্তু তেওঁ কোৱা মতে এজন অসমীয়াই এই অপাৰেশ্যন মেঘদূতটো নেতৃত্ব দিছিল। গতিকে ই এটা আমাৰ বাবে গৌৰৱৰ কথা। গতিকে আমি গম পালোঁ যে চিয়াচেন গ্লেছিয়াৰটো হৈছে ভাৰত আৰু পাকিস্তানৰ মাজৰ সেই বিবাদৰ এটা অন্যতম ইছ্যু। ভাৰত পাকিস্তানৰ যি কনফ্লিক্ট, যি ডিছপিউট আছে, তাৰ 3 নম্বৰ কাৰণটো যদি আমি চাবলৈ যাওঁ, সেইটো হ'ব পাৰে ইণ্ডাছ ৱাটাৰ ট্ৰিটি, যিটো 1960ত ভাৰত আৰু পাকিস্তানৰ মাজত যিটো ট্ৰিটি চাইন হৈছিল। আৰু এই ট্ৰিটিৰ জৰিয়তে প্ৰতি বছৰ ট্ৰিটিৰ কাৰণে দুখন দেশৰ মাজত প্ৰতি বছৰে এখনকৈ মিটিং অনুষ্ঠিত হ'ব, হয় ভাৰত বা পাকিস্তানত। আৰু এতিয়ালৈকে 118খন তেনেধৰণৰ মিটিং অনুষ্ঠিত হৈ গৈছে। আৰু এই ট্ৰিটি অনুসৰি ভাৰত আৰু পাকিস্তানৰ নদীবিলাক, ভাৰত আৰু পাকিস্তানৰ মানে যিটো সীমাত থকা যিকেইখন নদী আছে, বিশেষকৈ আমাৰ ইণ্ডাছ ৰিভাৰ ছিষ্টেমৰ যিকেইখন নদী, ঝেলাম, চেনাব, ৰবি, বিজ, সুতলেজ আৰু নিজে ইণ্ডাছ,
এই নদীসমূহ ভাগ ভাগ কৰি থোৱা হৈছে। অৰ্থাৎ যিখিনি ৱেষ্টাৰ্ণ ছাইডত যিকেইখন নদী আছে সেয়া হৈছে ঝেলাম, চেনাব আৰু ইণ্ডাছ। এইকেইখনৰ অধিকাংশ পানী পাকিস্তানে ইউজ কৰিব পাৰিব, আৰু পূবফালে যিকেইখন নদী আছে অৰ্থাৎ ইষ্ট ছাইডত যিখিনি নদী আছে সেয়া ৰবি, বিয়াজ এণ্ড সতলুজ, ইয়াৰ অত্যাধিক পানী ভাৰতে ব্যৱহাৰ কৰিব পাৰিব বুলি এই ট্ৰিটিত উল্লেখ কৰি থোৱা হৈছে। এতিয়া কথাটো হৈছে পাকিস্তানে আপত্তি কৰে যে ভাৰতে পাকিস্তানৰ অধীনত পৰা দুখন নদী ঝেলাম আৰু চেনাবত ক্ৰমে কিষাণগংগা আৰু ৰটলে নামৰ দুটা ডেম নিৰ্মাণ কৰিছে, আৰু ইয়াৰ জৰিয়তে অত্যাধিক পানী ভাৰতে ইউজ কৰিছে। কিন্তু ভাৰতে তাক কাউণ্টাৰ কৰিছে এই বুলি যে যি ট্ৰিটি আছে সেই ট্ৰিটিত স্পষ্টভাৱে উল্লেখ আছে যে যদিও অধিকাংশ পানী ৱেষ্টৰ নদীকেইখনৰ অধিকাংশ পানী পাকিস্তানে আৰু ইষ্টৰ অধিকাংশ পানী ইণ্ডিয়াই ইউজ কৰিব পাৰিব, তথাপি কিন্তু ডমেষ্টিক ইউজৰ কাৰণে কিন্তু তেওঁলোকে ইচ্ছামতে ইউজ কৰিব পাৰিব। ডমেষ্টিক বুলি ক'বলৈ যাওঁতে কি হ'ব পাৰে, সেয়া ইলেক্ট্ৰিচিটিৰ কাৰণে হ'ব পাৰে, সেয়া ইৰিগেশ্যনৰ কাৰণে হ'ব পাৰে, এইবিলাক পাৰপজত কিন্তু ইউজ কৰিব পাৰিব, তাত কোনো বাধা নাই। আৰু ভাৰতে এই পাকিস্তানৰ আপত্তিটোক ভাৰতে কাউণ্টাৰ এই বুলি কৰিছে যে সেয়া ডেমকেইটা কেৱল ইলেক্ট্ৰিচিটিৰ কাৰণে বনোৱা হৈছে, গতিকে ডমেষ্টিক ইউজৰ কাৰণে যিহেতু বিশেষ বাধা নাই, গতিকে ভাৰতে কোনো ধৰণৰ ট্ৰিটি অৱমাননা কৰা নাই। তাৰপিছত ভাৰতৰো এটা কমপ্লেইন আছে পাকিস্তানক লৈ, সেয়া হৈছে যে পাকিস্তানৰ এটা ড্ৰেইনেজ ছিষ্টেম আছে, সেইটো হৈছে ফজিলিকা ড্ৰেইন। এইটো কি কৰে, পাকিস্তানে বন্ধ কৰি দিয়ে যেতিয়া উইণ্টাৰ ছিজন আহে, আৰু ইয়াৰ ফলশ্ৰুতিত কি হয়, পাক অকুপাইড কাশ্মীৰ যিটো LOC লাইন, পাক অকুপাইড কাশ্মীৰ নহয়, LOC যিটো লাইন আছে তাৰ কাষৰীয়া মানুহখিনিয়ে অত্যন্ত পানীৰ সমস্যাত ভোগে ঠাণ্ডা দিনকেইটাত বা খৰাং দিনকেইটাত, যিখিনি সময়ত বৰষুণ নাথাকে। গতিকে সেই নদীখনো যেতিয়া বন্ধ কৰি দিয়ে যথেষ্ট অসুবিধাত পৰে। গতিকে ই ট্ৰিটিৰ এগেইনষ্টত বুলি ভাৰতে ক্লেইম কৰে পাকিস্তানৰ বিৰুদ্ধে। গতিকে এই ট্ৰিটিক লৈ পেলাইও এটা ডিছপিউট চলি আহিছে ভাৰত আৰু পাকিস্তানৰ মাজত। গতিকে ভাৰত আৰু পাকিস্তানৰ মাজৰ যি তিক্ত সম্পৰ্ক, তাৰ ৩ নম্বৰ কাৰণটো হৈছে এয়া ইণ্ডাছ ট্ৰিটি। ভাৰত আৰু পাকিস্তানৰ মাজৰ এই কনফ্লিক্টৰ, ভাৰত আৰু পাকিস্তান যে ইমান যে পৰস্পৰে শত্ৰু জ্ঞান কৰে, ইয়াৰ আটাইতকৈ বিশেষ কাৰণটো হৈছে ক্ৰছ বৰ্ডাৰ টেৰৰিজিম। আৰু পাকিস্তানে ভাৰতৰ কাৰণে পাকিস্তান মূৰৰ কামোৰণি হোৱাৰ অন্যতম কাৰণটোৱে হৈছে এইটো ক্ৰছ বৰ্ডাৰ টেৰৰিজিম। আমি জানো যে পাকিস্তানে পাকিস্তানখন হৈছে টেৰৰিষ্টৰ ঘৰ, অৰ্থাৎ পাকিস্তানে টেৰৰিজিমক জন্ম দিয়ে। এই ভীৰু, এই কাপুৰুষৰ এই দেশখনে ভাৰতৰ লগত 1965 চনত হাৰিল, 1971 চনত হাৰিল, পৰৱৰ্তী সময়ত 1999 চনৰ কাৰ্গিল যুদ্ধটো হাৰিল। হাৰি সিহঁতে ডিচাইড কৰিলে যে ভাৰতৰ লগত আৰু সিহঁতে ডাইৰেক্ট ৱাৰ নকৰে, এইবাৰ সিহঁতে কৰিব প্ৰক্সি ৱাৰ কৰিব। মানে কি হয়, চোৰৰ দৰে তাত সন্ত্ৰাসবাদী সোমোৱাই পেলাই বিভিন্ন কুটাঘাত কৰিব, ভাৰতক অশান্তি কৰিব, ভাৰতৰ বিশেষকৈ জম্মু কাশ্মীৰক অশান্তিৰ সৃষ্টি কৰিব, আৰু ভাৰতে এনিটাইম এই ৰিজিয়নটোৰ লগতে ব্যস্ত থাকিব লাগিব। অৰ্থাৎ ডাইৰেক্ট নকৰি ইনডাইৰেক্টলি ভাৰতক আক্ৰমণ কৰিবলৈ পাকিস্তানে যোজা চলাইছিল। আৰু ইয়াৰ বাবে পাকিস্তানৰ যি ডিপ ষ্টেটছ ISI বুলি কোৱা যায়, যাৰ ফুল নামটো হৈছে ইণ্টাৰ ছাৰ্ভিচ ইণ্টেলিজেঞ্চ, ইয়াক পাকিস্তানৰ ডিপ ষ্টেট বুলি কোৱা হয়। অৰ্থাৎ একচুৱেল পাৱাৰটো এই ISIৰ ওপৰত থাকে, আৰু এই ISIয়ে কিছুমান সন্ত্ৰাসবাদী সংগঠনৰ জন্ম দিছিল। আমি সততে শুনি থাকোঁ হিজাবুল মুজাহিদিন, জেইচ-ই মহম্মদ, লস্কৰ-ই তৈবাৰ, এইবিলাকতো আমি শুনিয়ে থাকোঁ। এই ধৰণৰ সন্ত্ৰাসবাদী সংগঠনৰ জন্ম দিছিল আৰু জম্মু কাশ্মীৰত পঠিয়াই দিছিল। আৰু এওঁলোকে কি কৰিছে, তাৰ লোকেল মানুহৰ লগত লগ হৈ পেলাই বিভিন্ন ধৰণৰ কূট কৌশল প্ৰয়োগ কৰিছিল, তেওঁলোকক উচতনি দিছিল। আৰু তেওঁলোক যিহেতু মুছলমান, তেওঁলোকে ভাৰতৰ বিৰুদ্ধে যদি অকণমান সময় কোৱাৰ লগে লগে তেওঁলোক পাকিস্তানী হৈ গৈছিল, পাকিস্তানী জাতীয়তাবাদেৰে তেওঁলোক উদ্বুদ্ধ হৈ পৰিছিল, আৰু তাৰ ফলশ্ৰুতিত তেওঁলোকে ভাৰতৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কুটাঘাত সংঘটিত কৰিছিল। এয়াই পাকিস্তানৰ এটা প্লেনিং আছিল। আৰু তেওঁলোকৰ শ্লোগান আছিল জিৰ' অপশ্যন ৱাৰ, অৰ্থাৎ কোনো ধৰণত যাতে কোনো কাৰণত জম্মু কাশ্মীৰৰ কোনো জেগাই খালী হৈ নাযায়, সকলো যাতে
পুলিয়ে পোখাই সকলো পাকিস্তানৰ আণ্ডাৰলৈ লৈ আহিব পাৰে যায় এই এটা মটো লৈ পেলাই তেওঁলোকে এই অসভ্যালিটো কৰি আছিল অকণমান বেয়া শব্দ ইউজ কৰা গৈছে অসভ্যালি কৰি দিছোঁ ক্ষমা কৰিব তথাপি মানে ইমান অসভ্যালি কৰি আছে ইহঁতে সঁচাকৈ অসভ্যালি কৰি আছে পাকিস্তানে গতিকে ভাৰতেতো তাৰ মনে মনে থকা মানুহ নহয় ভাৰতে ইয়াৰ প্ৰত্যুত্তৰ দিছিল আৰু ইয়াৰ প্ৰত্যুত্তৰ স্বৰূপে ভাৰতে কেইটামান ষ্টেপ লৈছে আৰু সেই ষ্টেপখিনি হৈছে এনেধৰণৰ ইণ্ডিয়াটো মনে মনে বহি নাথাকে গতিকে ইণ্ডিয়াই এই গোটেই ইছ্যুটো ইণ্টাৰনেশ্যনেলাইজ কৰি দিব বিচাৰিছে আৰু নাম নোলোৱাকৈয়ে ইণ্ডিয়াই বাৰে বাৰে পুছ কৰি আছে যে এই পাকিস্তানী যিসকলে টেৰৰ গ্ৰুপবিলাকক যিসকলে মানে বাসস্থান দিছে যিসকলে থাকিবলৈ দিছে সিহঁতক সম্পূৰ্ণ আইচলেটেড কৰিবৰ কাৰণে ইণ্ডিয়াই প্ৰেছাৰ দি আছে আৰু এইটো বহুত ক্ষেত্ৰত ইণ্ডিয়াই সফল হৈছে বুলি ক'ব পৰা যায় তাৰপিছত অজিত ডাৱালৰ নামটো চাগে খুব কমেই নুশুনাকৈ আছে যি এজন ভাৰতৰ দিগ্গজ ছিকিউৰিটি এডভাইজাৰ হয় তেওঁ এটা পলিচি লৈছে সেয়া হৈছে অফেন্সিভ ডিফেন্সিভ পলিচি অৰ্থাৎ যি জেগাত সন্ত্ৰাসবাদীয়ে ভাৰতৰ বিৰুদ্ধে কুচকাৱাজ চলায় সেই জেগাতেই গৈ পেলাই ভাৰতে এটেক কৰি দিব সেয়া উদাহৰণটো আছে আমি বালাকোট এয়াৰ এটেকটোৰ কথা আমি পাইছোঁ 2019 ইয়াৰ উপৰি উৰি এটেকৰ কথা পাইছোঁ আমি নিশ্চয় শুনিছোঁ উৰি এটেক যদি নাই শুনা 2016 উৰি বুলি এখন চিনেমাই ওলাইছে কি ধৰণে পাকিস্তানতে গৈ পেলাই এটেক কৰিছে গতিকে এই এনেকুৱা এটা পলিচি লৈ লৈছে যে য'তেই মানে ইণ্ডিয়াৰ বিপৰীতে তেওঁলোকে ষ্ট্ৰেটেজি বনাব ত'তেই গৈ পেলাই সিহঁতক এটেক কৰি পুলিয়ে পোখাই উৎখাত কৰি দিব আৰু ইয়াৰ জৰিয়তে সেই ভাৰতৰ পূৰ্বৰ দিনৰ পৰা চলি অহা যে আমি LOC পাৰ নহওঁ আমি ইয়াতেই থাকিম সেইবিলাক ইতিমধ্যে আঁতৰি গৈছে অজিত ডাৱালে এইবিলাক মানা নাই য'তেই সিহঁত ওলায় তাতে এটেক কৰি দিব আৰু সেইটো অলৰেডি কৰিছেই আৰু পাকিস্তানে এইটো কথাই কৈ আছে যে সেয়া বোলে ভাৰতে বোলে হিউমেন ৰাইটছ ভায়লেশ্যন কৰিছে জম্মু এণ্ড কাশ্মীৰৰ মানুহখিনিক বোলে মানৱ অধিকাৰৰ পৰা বঞ্চিত কৰিছে তহঁতেই অসভ্যালি কৰিবি তহঁতেই ইয়াত আনি পেলাই সন্ত্ৰাসবাদী সোমোৱাবি আৰু তহঁতেই গৈ পেলাই উল্টা পুল্টা কথা কবি গতিকে পাকিস্তানৰ এইবিলাক মানে চিপেষ্ট মেণ্টেলিটি আৰু পাকিস্তান যে মেচিয়ৰ্ড নহয় এইবিলাক কথাই বাৰে বাৰে প্ৰমাণ কৰি থাকে আৰু পাকিস্তানৰ লাগিলে অৰ্থনীতি শেষ হৈ যাওক পাকিস্তানৰ সকলো লাগিলে শেষ হৈ যাওক তথাপি পাকিস্তানে সেই কাশ্মীৰ কৰিয়ে যাবগৈ আৰু গতিকে ভাৰতৰ লগত পাকিস্তানে নোৱাৰে ভাৰত সদায় বাপটো হমেশা বাপ হতাই হয় না কয় ন বাপেক সদায় বাপেকেই গতিকে ভাৰতৰ লগত পাকিস্তানে একো কৰিব নোৱাৰে কিন্তু পাকিস্তানে বাৰে বাৰে ৰিপিটেডলি চেষ্টা কৰি আছে কি ধৰণে জম্মু কাশ্মীৰখন ল'ব পাৰোঁ আৰু এইখিনি কথাই যিখিনি কাৰণে ভাৰত আৰু পাকিস্তানৰ মাজত এক অহিনুকুল সম্পৰ্ক হৈ আহিছে আৰু এটা লাষ্ট পইণ্টটো হৈছে সেয়া হৈছে চাৰ্ক্ৰিট চেনেল সেইটো আমি এইটো জম্মু কাশ্মীৰৰ পৰা অলপ আঁতৰত আমি ৰাজস্থানৰ সেই উপকূল অঞ্চলৰ কথা আমি একদম গুজৰাট ৰাজস্থানৰ সেইখিনি কথা আমি আলোচনা কৰিম যিটো আৰবিয়ান চিট অৰ্থাৎ আৰৱ সাগৰক লৈ পেলাই এইটো ডিছপিউট হৈছে কি হৈছে যে সেই অঞ্চলটো বহুত বেছি মানে পেট্ৰলজাত সামগ্ৰীৰ কাৰণে বিখ্যাত ইয়াৰ উপৰিও অত্যাধিক বেছি পৰিমাণৰ ফিচিং তাত হয় অৰ্থাৎ বহুত বেছি মাছ পোৱা যায় গতিকে পাকিস্তানৰ যিটো মেৰিটাইম বাউণ্ডেৰী আৰু ইণ্ডিয়াৰ যিটো মেৰিটাইম বাউণ্ডেৰী তাৰ মাজত তাক লৈ পেলাই ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত এক মানে কনফ্লিক্ট চলি আছে পাকিস্তানে কয় এটা ডিষ্টেঞ্চলৈকে ইণ্ডিয়াই কয় এটা ডিষ্টেঞ্চলৈকে গতিকে ইয়াক লৈ পেলাইও এক ডিছপিউট চলি আছে আৰু এইটো এটা ভাৰত আৰু পাকিস্তানৰ মাজৰ এনে মানে কনফ্লিক্ট চিটুৱেশ্যনৰ এক অন্যতম কাৰণ বুলি আমি ক'ব পাৰোঁ গতিকে আমি 5টা কাৰণ আমি গম পালোঁ সেয়া হৈছে কৰাচী এগ্ৰিমেণ্ট নাম্বাৰ 1 নাম্বাৰ 2 চিয়াচেন গ্লেচিয়াৰ নাম্বাৰ 3 ইণ্ডাছ ৱাটাৰ ট্ৰিটি নাম্বাৰ 4 ক্ৰছ বৰ্ডাৰ টেৰৰিজিম এণ্ড নাম্বাৰ 5 কি আছিলে চাৰ্ক্ৰিট চেনেল গতিকে এই কথাবিলাকে ভাৰত আৰু পাকিস্তানৰ মাজত অতীতৰ পৰা এক শত্ৰুসুলভ এক মানসিকতা প্ৰত্যেক মানুহৰ মাজত জন্ম দিছে যে পাকিস্তান আমাৰ শত্ৰু পাকিস্তানৰ মানুহৰ কাৰণে ভাৰত তেওঁলোকৰ শত্ৰু কিন্তু আচলতে ভাৰত আৰু পাকিস্তান আগতেতো একেই আছিল গতিকে আমি বিচাৰিম যে ভাৰত আৰু পাকিস্তানৰ সেই মানে বেয়া দিনবিলাক নোহোৱা হৈ পেলাই তেওঁলোক মিলা প্ৰীতিয়ে থাকক একেলগে উন্নয়নত আগভাগ লওক দুয়োখন দেশে এয়া আমি মানে আশা কৰিম কিন্তু পাকিস্তানৰ যি মানসিকতা সেই মানসিকতাই নকয় যে ভাৰত আৰু পাকিস্তানৰ মাজত এক ভাল সম্পৰ্ক হ'বলৈ যাব
পাকিস্তানে সদায় নিকৃষ্ট ৰাজনীতি, নিকৃষ্ট মানসিকতাৰে নিকৃষ্ট ৰাজনীতিয়ে কৰি থাকিব বিচাৰে, আৰু যাৰ ফলশ্ৰুতিত সিহঁতে নিজে ধ্বংস হৈ আছে, বেলেগ একো হোৱা নাই, তেওঁলোকৰ মানুহখিনি চাফাৰ হৈ আছে। গতিকে ভাৰতৰ স্বাধীনতা প্ৰাপ্তিৰ আজি এই বিশেষ দিনটোত ভাৰতৰ ভায়েক বুলি ক'ব পৰা যায়, একেলগে যিহেতু স্বাধীনতা পাইছিল, একেখন দেশেই আছিল, গতিকে ভাৰত আৰু পাকিস্তানৰ মাজত পূৰ্বৰ পৰা কিয়নো ইমান বাদ বিবাদ চলি আছে, তাক লৈ পেলাই এটা আলোচনা কৰি ভিডিঅ' বনালোঁ। আশা কৰিছোঁ কিবা এটা কামত আহিব। ভিডিঅ'বিলাক ৰেগুলাৰ দিব নোৱাৰাৰ বাবে ক্ষমা বিচাৰিছোঁ। জানি কৈছোঁৱে কাৰণবিলাক। গতিকে যি দুই এটা ভিডিঅ' দিওঁ তাকে মৰম দিব, আদৰ দিব, দি থাকিম। ৰেগুলাৰ দিব নোৱাৰিলেও 2 সপ্তাহ 3 সপ্তাহ মূৰে মূৰে হ'লেও দি থাকিম, বিভিন্ন তেনেকুৱা ইণ্টাৰেষ্টিং টপিক লৈ পেলাই। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ লগ পাম। ধন্যবাদেৰে। জয় অসম, ভাৰত মাতা কি জয়।